হাই এভৰিৱান, দীপানিতাৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা বেলৰ ৰেচিপি, মানে বেলৰ জুচ আৰু গৰমত এইটো খাই ভাল লাগে। যিহেতু গছত কাষৰ ঘৰত পকি আছিলে, মই লৈ আহিছোঁ আৰু পূৰা পইনত হৈ আছে এইখিনি। আৰু এই আপোনালোকে দেখিছে পূৰা ফাটি গৈছে, ওপৰৰ পৰা পৰিয়ে ফাটি গৈছে। সেইকাৰণে মই ভাবিলোঁ এইকেইটা জুচ বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। প্ৰথমে মই এডাল বেলনা বাৰী লৈছোঁ আৰু এই বেলখিনি যিহেতু পুৰত হৈ আছে আৰু মাটিতে অলপ ফালিব, সেইকাৰণে মই বেলনা বাৰী লৈছোঁ। দেখিব পাৰিছে এই ধৰণে বেলটো ফাটি গৈছে আৰু এয়া কিমান সুন্দৰকৈ এয়া বেল ওলাই পৰিছে, কিমান ধুনীয়াকৈ পকি গৈছে চাওক। আৰু এতিয়া মই এখন চামুচৰ সহায়ত আৰু এই বাউলটোত মই গোটেইখিনি উলিয়াই ল'ম। এইভাৱে গোটেইখিনি উলিয়াই ল'ব, তেতিয়া পকা বেলখিনি সুন্দৰভাৱে ওলাই আহিব চামুচৰ সহায়ত। এয়া এতিয়া এইটো খোলা ওলাই গ'ল, দেখিছে? এয়া গোটেইকেইটা বেল মই এই ধৰণে ফালি ল'ম আৰু এই ধৰণে উলিয়াই ল'ম। বেলখিনি এই ধৰণে উলিয়াই ল'লোঁ, বাৰুতে গোটেইখিনি বেল। এতিয়া ইয়াত অলপমান পানী দি মই গোটেইখিনি হাতেৰে সানি মিক্স কৰি ল'ম। পিঠাখিনিৰ পৰা গোটেই বেলখিনি মিলাই ল'ম। এতিয়া এই ধৰণে চালনী এখন ল'ম ডাঙৰ, আৰু তলত এটা বাউল ল'ম। আৰু নিজে ভিডিঅ'টো কৰিছোঁ যিহেতু এটা হাতেৰে কেমেৰা ধৰিব লগা হৈছে, আৰু এটা হাতত এয়া চামুচ এখন লৈছোঁ, ডাঙৰ চামুচ। মই ইয়াত বেলখিনি গোটেই দি যাম আৰু গোটেইখিনি অলপ অলপকৈ যিমানখিনি আতে আৰু সিমানখিনি লৈ চাকনিখনত এই ধৰণে হেঁচি দিম, যাতে তাৰ মিশ্ৰণখিনি তললৈ সৰি পৰে আৰু সিঠাখিনি যেন চাকনিখনত ৰৈ যায়। সেইকাৰণে মই অলপ অলপকৈ এই ধৰণে কৰি ল'ম। এয়া মই চাকনিখনৰ সহায়ত এয়া চাকি ল'লোঁ আৰু সিঠাখিনি চাকনিখনত ৰৈ গ'ল। প্ৰথমতে মই মিক্সাৰৰ এই ডাঙৰ জুচাৰটোত চেনি মিঠা খোৱা অনুযায়ী লৈ লৈছোঁ, আপোনালোকেও সেইমতে ল'ব। আৰু যিহেতু বেলত মিঠাটো অলপ থাকেই, সেইকাৰণে কম বেছি পৰিমাণে সকলোৱে খাই যেতিয়া তেনেকৈ লৈ ল'লেই হ'ল। আৰু ইয়াত মই এগিলাচ গাখীৰ লৈ লৈছোঁ। গাখীৰটো মই এগিলাচ দিছোঁ, আৰু যদি লাগে মই পিছত দিম। আৰু পৰিমাণটো যিহেতু জুলীয়া টাইপত থাকিব, সেইকাৰণে আপোনালোকেও সেইমতে দি ল'ব পাৰিব। যদি ডাঠ হয় আৰু অলপ দি ল'ব পাৰিব, যদি ডাঠকৈ বিচাৰে তেতিয়াহ'লে নিদিলেও আৰু কোনো কথা নাই, আৰু যদি লাগে তেতিয়াহ'লে অলপ গাখীৰ দি ল'ব। ইয়াত মই পিচি থোৱা যিখিনি বেল আছিলে চাকি থোৱা, সেই চাকি থোৱা বেলখিনিও মই ইয়াত দি দিলোঁ। আৰু 10টামান ইলাচি দি দিছোঁ। 10টা ইলাচি দি এতিয়া মই গোটেইখিনি ভাল ধৰণে মিক্স কৰি ল'ম। মোৰ এইখিনি মিক্স কৰা হৈ গ'ল, ধুনীয়াকৈ মই মিক্সিত মাৰি আনিলোঁ। আৰু এইখিনিত মই যিহেতু ইলাচিও দি দিছিলোঁ যে, আৰু ছোৱালীয়ে যিহেতু খাব নোৱাৰিব বুলি, কিজানি তাই পি খাওঁতে যদি ডিঙিত লাগি ধৰিবও পাৰে, সেইকাৰণে মই মানে গোটাকৈ দিলোঁ। যিহেতু খুন্দি দিয়াহেঁতেন, পাউডাৰটো দিয়াহেঁতেন একো কথা নাছিলে, সময়ৰ নাটনিৰ কাৰণে মই তেনেকৈ গোটাকৈ দি দিলোঁ। সেই দেখি মই আকৌ এবাৰ চাকনি এখনত আকৌ চাকি দিম। এইখিনি মই ছেকেণ্ড বাৰৰ কাৰণে চাকি ল'লোঁ। আৰু আপোনালোকে চাকিলে আকৌ ছেকেণ্ড টাইমত নাচাকিলেও হ'ব। মোৰ সৰু কেঁচু আছে কাৰণে মই চাকি ল'লোঁ। এয়া দেখিলে এইখিনি ৰৈ গ'ল, তেতিয়া তাই খাব পাৰিব ধুনীয়াকৈ। এইখিনি এতিয়া খাব পৰা হৈ গ'ল আমাৰ।